অহা 10 তাৰিখে মাত্ৰ এমাহৰ কাৰণে অৰুণোদয় ৰখাই দিয়ক, যি হুলস্থুল লাগি যাব, সি প্ৰমাণ কৰে যে বিজেপি মানুহৰ হৃদয়ত বাস কৰে, মুড়ি ডাঙৰীয়া মানুহৰ হৃদয়ত বাস কৰে। কাৰো শক্তি নাই, কাৰো শক্তি নাই। ব্ৰহ্মপুত্ৰৰ পানী যেনেকে কোনেও ধৰি ৰাখিব নোৱাৰে, তেনেকে অসমত 2026 বিজেপিৰ চৰকাৰ আহিব, তাক কোনেও ধৰি ৰাখিব নোৱাৰে, কাৰণ আমি মানুহৰ হৃদয়ত বাস কৰো, আমি মানুহৰ হৃদয়ত বাস কৰো। আয়ুষ্মান ভাৰতৰ কাৰ্ড থকা 52 লাখ মানুহৰ ঘৰত আমি বাস কৰো। 27 লাখ অৰুণোদয় হিতাধিকাৰীৰ হৃদয়ত আমি বাস কৰো। আৰু আমাৰ সমান সামাজিক আঁচনি, অৰ্থনৈতিক প্ৰভাৱী আঁচনি আমাৰ ৰাজ্যখনে যোৱা 75 বছৰত এবাৰৰ কাৰণেও দেখি পোৱা নাছিল।